নিজৰ জীৱনত অকলে থাকে আৰু অকলে যথেষ্ট। এজন ভাল মানুহে তেতিয়ালৈ কান্দে যেতিয়ালৈ মানুহজনে নিজে সহ্য কৰিব পাৰে, আৰু যিদিনাখন এজন মানুহে নিজে সহ্য কৰা এৰি দিয়ে ন, তেতিয়া তেওঁৰ লগত বেয়া কৰা মানুহজনে কান্দিবলৈ ধৰে। মানুহ এজনে জীৱনত কেতিয়া কান্দে? যেতিয়া তেওঁক বুজি পোৱা কোনো নাথাকে, তেওঁৰ লগত লগ হোৱা কোনো নাথাকে, তেতিয়া মানুহ এজনে কান্দিব ধৰে। সেয়েহে আপোনাৰ লগত যিজন মানুহে লগ হ'ব বিচাৰে, সেইজন মানুহে সদায় আপোনাৰ লগত থাকিব আৰু যিকোনো পৰিস্থিতিতে আপোনাৰ লগত থাকিব, কেতিয়াও বাহানা নবনায়। আৰু যিজন মানুহে আপোনাক এৰিব বিচাৰিব, সেইজন মানুহে যিকোনো বাহানা বনাই হ'লেও আপোনাক এৰিব। আপুনি যিমান ৰখাব চেষ্টা কৰিলেও আপুনি সেইজন মানুহক ৰখাব নোৱাৰে। কিন্তু সেইখিনি সময়ত আপুনি এইটো ভাবি ভয় নাখাব যে আপুনি অকলশৰীয়া হয়। মনত এইটো ভাবিব, আপুনি অকলশৰীয়া হয়, আপুনি অকলে যথেষ্ট।